ডেট হৈ গ'ল 22 জানুৱাৰী, সময় 11:25। আজি মাৰ্কেট বন্ধ আছে। আজি আমি এটা লাৰ্নিং ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। যদি ফাৰ্ষ্টতে আমি ষ্টক মাৰ্কেট বহুতে মই এতিয়া দেখিছোঁ ষ্টক মাৰ্কেট কাম কৰি আছে, অপশ্যন ডাইৰেক্ট আহি অপশ্যনত কাম কৰিছে, কিন্তু বেছিকখিনি ষ্টক মাৰ্কেটৰ নাজানে বহুতে। বেছিকখিনি জানিবই লাগিব আপুনি ষ্টক মাৰ্কেটত কাম কৰিবলৈ হ'লে। ষ্টক মাৰ্কেট চব বস্তু এটা শিকাত প্ৰচেছ থাকে, প্ৰচেছৰ মতে কামটো শিকিলে ভাল। যদি আপুনি উল্টা পুল্টাকৈ শিকে গোটেই ছিষ্টেমটোৱে উল্টা পুল্টা হৈ যায়। সেইটো কাৰণে আজি বেছিক মানে ষ্টক মাৰ্কেটৰ বেছিকখিনি আপোনালোকক বুজাবৰ কাৰণে লৈ আহিছোঁ। কেনেকৈ শিকিব লাগে, শিকাৰ প্ৰচেছটো মই কেনেকৈ শিকিছিলোঁ সেই প্ৰচেছটো আপোনালোকক মই আজি কৈ দিম। ফাৰ্ষ্টতে আমি জানিব লাগিব হোৱাট ইজ ষ্টক মাৰ্কেট। ষ্টক মাৰ্কেট মানেনো কি, এই বিষয়ে আমি বেছিকখিনি আমি জানিব লাগিব। ষ্টক মাৰ্কেটে কেনেকৈ কাম কৰে সেইখিনি ইউটিউবত আপুনি বিভিন্ন ধৰণৰ ভিডিঅ' পাই যাব। তাত গৈ হোৱাট ইজ ষ্টক মাৰ্কেট মাৰিলে আপুনি ষ্টক মাৰ্কেটৰ বেছিকখিনি আপুনি জানিব পাৰিব। আজিকালি কি হ'ল, এনেকুৱা কণ্টেণ্ট আহি গ'লে এডুকেশ্যন কণ্টেণ্ট ষ্টক মাৰ্কেটত। আপোনাৰ মানে আজি এটা ইউটিউব চেনেল চাব, কালি এটা ইউটিউব চেনেল চাব, এনেকৈ চালে মানে আপোনাৰ খেলি মেলি হৈ যাব। যিকোনো এজনক ফ'ল' কৰিব বা দুজনক ফ'ল' কৰিব, বেছিকখিনি আপুনি হোৱাট ইজ ষ্টক মাৰ্কেট আপুনি জানিবলৈ ইউটিউবত চাব পাৰে। তাৰপিছত আমি শিকিব লাগিব কেণ্ডেল ষ্টিক বেছিক। কেণ্ডেল ষ্টিক বেছিক বুলি ক'লে আমি কি হ'ব, এডাল ৰেড কেণ্ডেল, বৰ্তমান এডাল ৰেড কেণ্ডেলডাল অ'পেন ক'ত হৈছে, হাই ক'ত লগাইছে, ক্ল'জ ক'ত হৈছে, সেই বিষয়ে আমি জানিব লাগিব ষ্টক মাৰ্কেটত বেছিক। যেতিয়া আপুনি কেণ্ডেল ষ্টিক চাৰ্টখন খুলিব, চাৰ্টখন খোলাৰ লগে লগে এনেকৈ কেণ্ডেল দেখিব। কেণ্ডেল দেখাৰ লগে লগে এই ৰেড কেণ্ডেলডাল ক'ৰ পৰা অ'পেন হৈছে, ক'ত ক্ল'জ হৈছে, ক'ত হাই, এই বিষয়ে আপুনি একেবাৰে চিম্পল বেছিকটো আপুনি জানিব লাগিব। আৰু গ্ৰীণ কেণ্ডেলডাল অ'পেন ক'ত হৈছে, ক্ল'জ ক'ত হৈছে, সেইটো হ'ল বেছিক অপশ্যন কি কেণ্ডেল ষ্টিকৰ। তাৰপিছত আমি জানিব লাগিব কেণ্ডেল ষ্টিক টাইপ। কেণ্ডেল ষ্টিকৰ এতিয়া ধৰক এডাল ৰেড কেণ্ডেল, এডাল গ্ৰীণ কেণ্ডেল, আমি এতিয়া দুটা টাইপ দেখিছোঁ। ইয়াত কেণ্ডেল ষ্টিকৰ তিনিটা টাইপ থাকে, এটা নিউট্ৰেল কেণ্ডেল থাকে, এটা বুলিছ। যোনডাল গ্ৰীণ কোৱা হয় ডাল বুলিছ বুলি কোৱা হয়, আৰু ৰেডডাল কোৱা হয় বেয়াৰিছ কেণ্ডেল। আমি এই কেণ্ডেল ষ্টিকৰ টাইপ কিছুমান থাকে, নাম থাকে, প্ৰত্যেকৰে আমি নাম জনাটো প্ৰয়োজন আছে ষ্টক মাৰ্কেটত যদি আপুনি কাম কৰে। বেছিক হয় এইখিনি, আপুনি এইখিনি জানিব লাগিব। এইখিনিও আপুনি ইউটিউবত ভিডিঅ' পাই যাব, এইখিনি ইউটিউবৰ পৰা আপুনি চাব পাৰিব। থাৰ্ড হৈ গ'ল আপোনাৰ চাৰ্ট পেটাৰ্ণ আৰু ডাউ থিয়ৰী। ডাউ থিয়ৰীটো মষ্ট ইম্পৰ্টেণ্ট হয়। আপুনি ষ্টক মাৰ্কেটত যদি কাম কৰে, আপ ট্ৰেণ্ড, ডাউন ট্ৰেণ্ড, ছাইডৱে, এই বস্তুকেইটা আপুনি যদি ষ্টক মাৰ্কেটত কাম কৰে, আপ ট্ৰেণ্ড কোনটো, ডাউন ট্ৰেণ্ড কোনটো, সেইটো আপুনি জনাটো প্ৰয়োজন। ডাউ থিয়ৰী পেটাৰ্ণ, চাৰ্টৰ ইয়াত কিছুমান পেটাৰ্ণ বনায়, সেই পেটাৰ্ণবোৰৰ নাম থাকে। সেই চাৰ্ট পেটাৰ্ণখিনি আপুনি বেছিকত আপুনি জনাটো খুবেই প্ৰয়োজন। প্ৰত্যেকৰে চাৰ্টৰ কিছুমান নাম থাকে, বুলিছ পেটাৰ্ণ থাকে, বিয়েৰিছ পেটাৰ্ণ থাকে, প্ৰত্যেকৰে নামটো জনাটো আপোনাৰ প্ৰয়োজন। এইখিনি আপুনি ইউটিউবতে পাই যাব ভিডিঅ'। যিকোনো দুজন বা তিনিজনক ফ'ল' কৰিব, তাৰ পৰাই আপোনালোকে শিকিবলৈ চেষ্টা কৰিব। তাৰপিছত আহি গ'ল আমাৰ টাইম ফ্ৰেম। এই ওপৰত দেখাই আছে আপুনি টাইম ফ্ৰেম, এই ওপৰত দেখিছে নহয় 1 মিনিট, 5 মিনিট, ডি বুলি লিখা আছে। ডি মানে হৈ গ'ল ডেইলি। ইয়াত যদি আপুনি এনেকৈ চাৰ্চ কৰে, দেখিছে নহয় কিমান মিনিট আছে। আপুনি ডেইলি 1 ডে, আমি ইণ্টাৰডে যদি কাম কৰিব লগা হয়, আমি 5 মিনিট বা 15 মিনিটত কাম কৰিব লাগে। ধৰক আমি যদি লং টাৰ্মৰ কাৰণে বা এমাহৰ কাৰণে বা দুমাহৰ কাৰণে যদি চাবলগীয়া হয়, ষ্টক এনালাইচিছ কৰিব লগা হয়, 1 আৱাৰ বা ডেইলি কেণ্ডেল চাব লাগে। যদি আমি লং টাৰ্ম ভিউ কৰিব লাগে চাবৰ কাৰণে, লং টাৰ্মত ইনভেষ্টমেণ্টৰ কাৰণে মন্থলি, উইকলি, ডেইলি এইখিনি চাব লাগে। এইখিনি বিষয়ে আপুনি জনাটো প্ৰয়োজন। আপুনি খুলি চাব লাগিব, চাৰ্ট এনালাইচিছ কৰিব লাগিব। তাৰপিছত আহিব আপোনাৰ ট্ৰেণ্ড লাইন। এইডোখৰত এতিয়া ছাপোৰ্ট লৈছে, এইটো ছাপোৰ্ট বুলি কোৱা হয়। এইখিনি ট্ৰেণ্ড লাইন মাৰ্ক কৰিবলৈ আপুনি শিকিব লাগিব। এইখিনিও কণ্টেণ্ট মাৰ কণ্টেণ্ট আছে, ইউটিউবত গৈ আপুনি চালেই হ'ল। এনেকৈ প্ৰচেছটো আপুনি বস্তু শিকাৰ এটা প্ৰচেছ থাকে, এই চিষ্টেমত প্ৰচেছটো শিকি দিব লাগিব। যদি আপুনি খিচিৰি টাইপত কৰি দিয়ে, গোটেইখন উল্টা পুল্টা হৈ যাব। পাছত আপুনি কোনটো শিকিব লাগে বা কোনটো কাম আগত কৰিব লাগে, কোনটো জানিব লাগে, সেইখিনি আপুনি যদি উল্টা পুল্টা কৰি দিয়ে নহয়, ডাইৰেক্ট আহি অপশ্যন শিকিব OTM, ATM, ইন দা মানি, এইখিনি শিকি লাভ নাই। প্ৰথম আপুনি বেছিক এইখিনি শিকি লওক। এইখিনি শিকাৰ পিছত আপুনি কাম কৰিবলৈ শিকক। এইখিনি হৈ গ'ল 20%। টেকনিকেল এনালিচিছৰ 20% হৈ গ'ল ষ্টক মাৰ্কেটত কাম কৰিবৰ কাৰণে 20% টেকনিকেল এনালিচিছ, আৰু 80% হৈ গ'ল মানি মেনেজমেণ্ট, ৰিস্ক মেনেজমেণ্ট, চাইক'লজি। এইখিনি 80%। এইখিনি আপুনি ফাৰ্ষ্ট টাইম শিকি লওক।
টেকনিকেল এনালাইচিছ তাৰপিছত মই মানি মেনেজমেণ্ট সাইকোলজি এইখিনি ভিডিঅ' বা মই বনাই দিম এইখিনি আপুনি জানিব মই শিকাই কেনেকৈ কাম কৰিব লাগে ষ্টক মাৰ্কেটত মই এইখিনি বাৰু পাছত ভিডিঅ' লাহে লাহে বনাম আপোনালোকে বেছিক এতিয়া প্ৰচেছখিনি হৈ গ'ল ফাৰ্ষ্ট টাইম আহিব হোৱাট ইজ ষ্টক মাৰ্কেট এই বিষয়ে আপুনি প্ৰথম জানি লওক তাৰপিছত কেণ্ডেল ষ্টিক বেছিক ক'ত অ'পেন হয় ক'ত ক্ল'জ হয় সেইখিনি জানি লওক তাৰপিছত হৈ গ'ল কেণ্ডেল ষ্টিক টাইপ বুলিছ বিয়েৰিছ বুলিছৰ কেণ্ডেল ষ্টিক পেটাৰ্ণ থাকে প্ৰত্যেকৰে নাম জানি লওক বস্তুটো কেণ্ডেল এনেকৈ খোলাৰ লগে লগে আপুনি জানিব লাগিব যে বুলিছ এংগেলফিং এডাল হেমাৰ কেণ্ডেল বনিছে এডাল আমুক বনিছে এনেকৈ জানিব লাগিব তাৰপিছত হৈ গ'ল আপোনাৰ চাৰ্টৰ পেটাৰ্ণ কিছুমান থাকে ধৰক ডাবল টপ ডাবল বটম দেন শ্ব'ল্ডাৰ ফ্লেগ এণ্ড প'ল এনেকুৱা কিছুমান পেটাৰ্ণ থাকে আৰু ডাউ থিয়ৰিটো আপুনি জানিবই লাগিব কাৰণ কেলৈ মাৰ্কেটত কাম কৰিবলৈ হ'লে আপুনি মাৰ্কেটৰ ট্ৰেণ্ডটো বৰ্তমান জানিব লাগিব বৰ্তমান কোনটো ট্ৰেণ্ডত চলি আছে সেইখিনি আপুনি মোৰ ভিডিঅ' বনোৱা আছে আপুনি ডাউ থিয়ৰিত মানে মই চনত দি দিম লিংকটো আপুনি সেইখিনি চাব পাৰে আৰু যদি ভাল নালাগে বেলেগত গৈও চাব পাৰে ইউটিউবত ঢেৰ ভিডিঅ' আছে ডাউ থিয়ৰি চাৰ্ট পেটাৰ্ণ কেণ্ডেল ষ্টিক পেটাৰ্ণ এই বেছিকখিনি আপুনি জানিব লাগিব ফাৰ্ষ্ট টাইম ডাইৰেক্ট আহি অপশ্যনত কাম কৰি অপশ্যনটো হৈ গ'ল BA পাছ বা MA পাছ আপুনি যদি কখকেইটা নাজানে BA পাছ কেনেকৈ কৰিব ফাৰ্ষ্ট টাইম আপুনি এইখিনি জানি লওক জানি লোৱাৰ পিছত মই ৰিস্ক মেনেজমেণ্ট মানি মেনেজমেণ্ট সাইকোলজি কেনেকৈ কাম কৰিব লাগে ষ্টক মাৰ্কেটত সেইখিনি মই ভিডিঅ' বনাই দিম তাৰপিছত আপুনি লাহে লাহে ষ্টক বাই চেল মানে কেছত বাই চেল কৰিবলৈ শিকিব লাগিব তাৰপিছত অপশ্যনত কমচে কম 6 মাহ দিনটো ষ্টক বাই চেল কৰা শিকিব লাগে ডাইৰেক্ট আহি অপশ্যনত আপুনি কাম কৰিব নোৱাৰে তাৰপিছত হৈ গ'ল আমি টাইম ফ্ৰেম শিকিব লাগিব টাইম ফ্ৰেমটো মই ক'লোৱে কেনেকৈ কোনটো টাইমত আমি ইণ্টাৰডে কৰিবলৈ হ'লে 5 মিনিট 15 মিনিট আৰু যদি তাৰ অকণমান এসপ্তাহ 2 মাহলৈ যদি আমি ষ্টক বাই চেল কৰিবলৈ হয় 1 ডে 1 আৱাৰ কেনেকৈ জানিব লাগিব যদি লং টাৰ্ম ভিউ কাৰণে 1 আৱাৰ উইকলি বা মন্থলি জানিব লাগিব তাৰপিছত 10 লাইন আমি এই যে দেখিছে ন কেনেকৈ 10 লাইন মাৰ্ক কৰিছোঁ 10 লাইন মাৰ্ক কৰিবলৈ শিকিব লাগিব শিকাৰ পিছতহে আপুনি ষ্টক বাই চেল কৰিবলৈ কাম আৰম্ভ কৰিব এইখিনি আপুনি বেছিকখিনি আপুনি জানি লওক ঠিক আছে